21 বছৰ বয়সতেই বিমান উৰোৱা অসমৰ প্ৰথমগৰাকী মহিলা পাইলট। আকাশ ভালপোৱা ছোৱালীজনীয়ে গুৱাহাটীৰ পৰা তেজপুৰলৈ চলাই নিছিল প্ৰথমখন বিমান। (1961) চনতেই আকাশত বিমান উৰুৱাই নাম খোদিত কৰা ধীৰা চলিহা হাজৰিকাৰ কাহিনী এয়া। এজনী আকাশ ভালপোৱা ছোৱালীৰ কাহিনী। মাত্ৰ 21 বছৰ বয়সতেই তেওঁ আকাশত বিমান উৰুৱাই ৰচিছিল ইতিহাস। মহিলা পাইলট ধীৰা চলিহা হাজৰিকা। যি সময়ত দেশৰ মহিলা শিক্ষাৰ প্ৰতি সজাগ নাছিল, সেই সময়তে এইগৰাকী অসমীয়া যুৱতীয়ে পাইলট ধীৰা চলিহা হাজৰিকা নামেৰে পৰিচয় গঢ়ি তুলিছিল। অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহাই আজাৰাৰ বিমানবন্দৰত প্ৰথমে প্ৰশিক্ষণ লৈছিল আৰু প্ৰশিক্ষণৰ শেষত গুৱাহাটীৰ পৰা তেজপুৰলৈ চলাই নিছিল প্ৰথমখন বিমান। উল্লেখ্য যে পিতৃয়ে আছিল তেওঁৰ পাইলট হোৱাৰ প্ৰেৰণাৰ সমল। ইপিনে পৰৱৰ্তী সময়ত কমল হাজৰিকাৰ সৈতে ধীৰা চলিহা বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত তেওঁলোক হৈ পৰে লণ্ডনৰ বাসিন্দা। উল্লেখ্য যে বিয়াৰ পাছতো তেওঁ লণ্ডনতেই চলাইছিল বিমান আৰু বৰ্তমানো ধীৰা চলিহা হাজৰিকাৰ নাম অসমৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে জিলিকি আছে। সঁচাই নিজৰ সপোনটোক লৈ হেঁপাহ আৰু নিষ্ঠা থাকিলে যিমান টান কাম হ'লেও সহজ হৈ পৰে।